হেল্ল' গাইজ, আজি বনাবলৈ লৈছোঁ দেখিছেনে? এয়া আলু আৰু কাবেলী বুট আৰু কাবেলী বুটখিনি মই বইল কৰি লৈছোঁ আৰু তাৰপিছত কেনেকৈ বনাওঁ দেখাওঁ। কেৰাহীত তেল অকণমান দি লৈছোঁ। তেলটো গৰম হোৱাৰ লগে লগে ইয়াত দি দিছোঁ মই দুটামান পাঁচফোৰণ আৰু পিঁয়াজখিনি এনেকৈ ভাজি থাকিম ৰঙচুৱা হোৱালৈকে। আৰু ইয়াত মই আদা নহৰু দি দিছোঁ অকণমান আৰু ইয়াত বিলাহী দি দিছোঁ আৰু বিলাহীখিনি দি ভালদৰে ভাজিম অলপ দেৰি। অকণমান হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ অলপ দেৰি ভাজিম দেই। আপোনাৰ এইখিনি অলপমান ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'ম আৰু ইয়াৰ পৰা এটা পেষ্ট মই ধুনীয়াকৈ বনাই ল'ম। আকৌ কেৰাহীখন পাতি ল'লোঁ, তাত অকণমান তেল দি দিছোঁ আৰু ইয়াতে পিঁয়াজ অকণমান দি দিছোঁ আৰু ইয়াতে কি দিম জানেনে? এই যিখিনি মই যে বইল কৰি লৈছিলোঁ বুট আৰু আলু, এইখিনি দিম আৰু এইখিনি অলপমান দেৰি ভাজিম এনেকৈ। আৰু পিছত মই যিটো পেষ্ট বনাই থৈ দিম সেই পেষ্টটো ইয়াত মই পাছত দি দিম, কাৰণ প্ৰথমে যদি পেষ্টটো দি দিওঁ তেতিয়া এইখিনি ভালকৈ ভাজ নাখাব, সেইটো কাৰণে মই প্ৰথমে এইখিনি ভাজি লৈছোঁ। আমাৰ যিটো পেষ্ট তৈয়াৰ কৰিছিলোঁ বিলাহী পিঁয়াজ দি, এইটো প্ৰায় ঠাণ্ডা হৈ গ'ল আৰু এইখিনি মই এতিয়া মিক্সাৰত মাৰি ল'ম। আৰু মই বনাই লোৱা পেষ্টটো প্ৰায় ৰেডি হৈ গৈছে আৰু ইয়াতে কেইটামান মই সৰিয়হো দি দিছোঁ, দেখিছেনে? ইয়াতে মই অকণমান পানী দি দিম এতিয়া। মই কুহুমীয়া পানী ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি অকণমান উতলিবলৈ দিম। এনেকৈ অকণমান দেৰি লৰাই দিম, উতলটা আহক ভালকৈ। তাৰপিছত আমাৰ প্ৰায় মিক্সাৰ গ্ৰাইণ্ডাৰত আমাৰ পেষ্টটো ৰেডি হৈ গৈছে আৰু ইয়াত ভালদৰে মই দি দিম আকৌ সৰিয়হৰ তৰকাত থকা পেষ্টটো দি দিছোঁ আৰু ইয়াত মই ভালদৰে লৰাম আৰু এইখিনি আকৌ এটা উতল অহালৈ ৰৈ দিম। এনেকৈ বনাই খাবচোন, অকণমান গ্ৰেভিও হয়, আলুখিনিও ভাঙিব নালাগে আৰু খাবলৈও এটা বেলেগ এটা টেষ্ট আহে। এয়া চাওক, মোৰ কাবেলী বুটৰ এয়া চব্জি হওক বা দালিয়ে হওক পূৰা ৰেডি হৈ গ'ল। এনেকৈ আচলতে ইমান কেতিয়াও গ্ৰেভি নহয়, আলু ভাঙি দিয়ে, কিছুমানেতো ইয়াত পিঠাগুড়ি দিয়ে বা আটাও দিয়ে, কিন্তু মই চাওক পিঠাগুড়ি আটা একো ব্যৱহাৰ নকৰাকৈ সেই যিটো মই পেষ্টটো মাৰি লৈছিলোঁ ন, সেই তেনেকৈ যদি বনাই দিয়ে খুব ধুনীয়া গ্ৰেভি হয়। ৰুটিৰ লগতো খাবলৈ ভাল হয় আৰু ভাতৰ লগতো টেষ্টি হয়। আজি পিছে আমি ৰুটিৰ লগত খাম, পিছত খাই দেখুৱাম দেই। এয়া চাওক, আজি ৰুটি খুৱাম বুলি কৈছিলোঁ নহয়, এয়া তো কাবেলী বুট আৰু আলু চব্জি। খাবলৈ টেষ্টিয়ে হৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মইতো ভালে পাইছোঁ।